নমস্কাৰ মই মুকুন্দ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'। তো আজি ভিডিঅ'টো মানে চাৰিওফালে পানীৰ মাজত ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ, তাকে আপোনালোকক দেখুৱাওঁ। আৰু এয়া মানে চোতাল এখনত আছোঁ, চোতালত মানে এআঁঠু পানী আমাৰ মামাহঁতৰ গাঁওখনত বুলি ক'লে ভুল হ'ব আচলতে। আমাৰ এই পিছখন গাঁৱৰ পৰা মানে সেইটো চাইডে পূৰা পানী আৰু এনেকৈ এটা চাইডেহে পানী হৈছে, কিন্তু দেই আমাৰ এইটো চাইডে মানে নাই হোৱা। আৰু এই অঞ্চলত মানে মই এনেকুৱা পানী দেখাই নাই মানে জন্ম হোৱাৰ পৰা। তো মানে তাকে চাবলৈ আহিলোঁ কিনো পানী হৈছে, কেনেকুৱা কিয় পৰিস্থিতি হৈ আছে, তাকে আপোনালোকক দেখুৱাবলৈ আহিলোঁ আৰু চাবলৈও আহিলোঁ। তো এইটো আমাৰ মামাহঁতৰ ঘৰত বা পানী সোমোৱা নাই, ইয়াৰ খালি চোতালত পূৰা পানী ফুল এআঁঠু পুখুৰী চুখুৰী চব ডুবিলে আৰু মাছ চাছ চব ওলালে। মাছ ধৰাতো ব্যস্ত হৈ আছে মামাহঁতি। তো মামাহঁতি ঘৰত নাই, বৌ আছিলে। তো তাকে বোলো ভিডিঅ' এটা বনাই দিওঁ আপোনালোকৰ কাৰণে। এয়া চাওক পূৰা এইফালে পানী আৰু এইফালে এনেকৈ আমি ওলাই আহিছোঁ, অকণমান ৰাস্তাৰ ফালে যাওঁ বোলো। তো ব'লক এনেকৈ ৰাস্তা মানে পদূলি ইয়াত দেখিছেনে, এআঁঠু পানী ইয়াৰ পৰা ৰাস্তা এইফালে মানুহৰ ঘৰ গোটেই বুই মানে আৰু পানী ঘৰৰ ভিতৰলৈকে সোমালে, যা সোমাইছে গোটেই অৱস্থা নাইকিয়া হ'ল। আৰু তাকে আপোনালোকক দেখুৱাম, আপোনালোকে চাই গৈ থাকিব। তো এইটো চাইডেই মানে বেছিকৈ পানী হৈছে আৰু এইটো চাইডে নাই হোৱা দেখিছেনে, এফালে মানে এইবিলাক ধানবিলাক ওলাই আছে আৰু এটা চাইডে পানী ফুল মানে তাক মানে ইয়াত মানে মোৰ পানী হোৱা কাৰণটো বেছিকৈ পানী হোৱা কাৰণটো মানে এটাই, আৰু পানীটো মানে যাব পৰা নাই। দেখিছেনে এটা দুটাহে কালভাৰ আছে ইয়াত, পানী কিমান টানিব, পূৰা ৰাস্তা ফুল হৈ গৈছে। ই কালভাৰটোৱে পানী টানিব পৰা নাই, সেইকাৰণে এটা চাইডে মোৰ মতে পূৰা বুৰিছে দেই, দেখিছেনে পূৰা বুৰি গৈছে। এটা চাইডে কিন্তু পানী হোৱা নাই, তাকে আৰু দেখুৱাইছোঁ। আৰু মানে আমাৰ এই ওচৰতে মানে ৰেংমাই নদী এখন আছে, ওচৰত মানে অকণমান দূৰেই বাৰু, বহুত দূৰ মই গৈ নাই পোৱা বাৰু নদীৰ ওচৰলৈকে। তো সেইখন ছুইচ গেট খুলিছে, সেইকাৰণে পানী হৈছে, অভাৰ হৈ গৈছে। তো এইফালে মামাই এইবাৰ খোকা চোকা পাতিবলৈ কিবা কিবি খুটি লৈ আহিছে। তো মাছো ওলাইছে ডাঙৰ এইবোৰ পুখুৰী বুৰি গৈছে আৰু তাকে ইয়াৰ খোকা চোকা লৈ সকলোৱে পাতিবলৈ আহি গৈছে। এটা চখো লাগিছে, এফালে বেয়াও হৈছে, যাৰ ঘৰত পানী সোমাইছে। ইয়াত দেখিছেনে পেহীহঁতৰ ঘৰটো আমাৰ পূৰা মানে ডুবি গ'ল আৰু ডুবি মানে আৰু ঘৰৰ ভিতৰলৈকে সোমালে, আৰু ঘৰটো গোটেই ডুবি নাই যোৱা, গোটেই খালি ভেটিলৈকে পানী সোমালে। ইয়াত দেখিছেনে অৱস্থা নাই, তাকে ভাত খাবলৈকে উপায় নাই। চাউল পাতটো নাই, গোটেই উঠিয়ে গ'ল দেখোন, কাঁহী বাতি গোটেইখন উঠি গৈছে। এইফালে তাতো আছিলে, তাকেহে দেই ভাষা নাই বুলি ক'বলৈ ন, ভাষা নাই আৰু দুখেই দুখ আৰু দেই। বিশ্বকৰ্মা ঘৰ এটাকে দিলে হ'ল। চাওক এইফালে কৃষ্ণ ৰাম কি যে হ'ব এয়া চাওকচোন বাৰু, ভাষা নাই। বানপানী হৈছে এখন দেই, চাওক পাকঘৰ কিটচেন কি হৈছে মানে এইবিলাক। ইফালে যা এইজনী ৰঙা নিচিনা দেখিলো নাকত মই নাকত মৰা মাছ ওলাইছে দেই। গৈটো গ'লগৈ হয়